ছাত্ৰ ছাত্ৰীসকল সকলোৱে পৰম লবা আৰু সন্ধিয়াৰ সম্ভাষণ জনাই তোমালোকৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। আজি তোমালোকক বৰ্ষা বৰ্ণন পাঠটিৰ বিষয়ে মই ক'ম। আৰু ইতিমধ্যে বৰ্ষা বৰ্ণনৰ যিখিনি চমু প্ৰশ্ন উত্তৰ আছে মই দি শেষ কৰিছোঁ আৰু চমু প্ৰশ্ন উত্তৰখিনিতে শংকৰদেৱৰ বিষয়ে যিখিনি লাগতিয়াল প্ৰশ্ন উত্তৰ মই সকলোখিনি দিছোঁ। আজি মূল পাঠটো দিবলৈ ওলাইছোঁ তোমালোকক। প্ৰথমতে আৰম্ভ কৰোঁ যে শুকমুনি পৰীক্ষিত ৰজাত কহিলা। প্ৰথমতে তোমালোকে জানিব লাগিব শুকমুনিনো কোন। শুকমুনি হৈছে ব্যাসদেৱৰ পুত্ৰ আৰু সেই শুকমুনিয়ে পৰীক্ষিত ৰজাক 7 দিন 7 ৰাতি ভাগৱত পাঠ কৰি শুনাইছিল। আৰু বৰ্ষা বৰ্ণন পাঠটো দশমৰ পৰা উদ্ধৃত বুলি কৈছে আৰু দশম গ্ৰন্থখন ভাগৱতৰ পৰাই কি কৈছে তেওঁ লিখিছিল। গতিকে এই কথাষাৰ থাকিব, শুকমুনি আৰু পৰীক্ষিত ৰজাৰ কথা থাকিব। এতিয়া কথা হ'ল পৰীক্ষিত ৰজানো কোন? পৰীক্ষিত ৰজা হৈছে অৰ্জুনৰ নাতি বা অৰ্থাৎ অভিমন্যু আৰু উত্তৰাৰ পুত্ৰ। আৰু শুকমুনিয়ে ভাগৱতনো কিয় শুনাব লগা হৈছিল? 7 দিন কিয় ভাগৱত পাঠ কৰি শুনাব লগা হৈছিল? পৰীক্ষিত ৰজা আছিল কি কৈছে প্ৰজাহিতৈষী এজন ৰজা। আৰু সেই পৰীক্ষিত ৰজাই এবাৰ মৃগয়া কৰিবলৈ গৈ শ্ৰমিক মুনিৰ আশ্ৰমত সোমাইছিল। শ্ৰমিক মুনিৰ তেতিয়া ধ্যানৰত আছিল আৰু পৰীক্ষিত ৰজাৰ পিয়াহত অণ্ঠকণ্ঠ শুকাই যোৱাত সেই শ্ৰমিক মুনিৰ আশ্ৰমলৈ যাব লগা হৈছিল। আৰু শ্ৰমিক মুনিৰ ওচৰলৈ গৈ তেওঁ যেতিয়া শ্ৰমিক মুনিয়ে ধ্যান কৰি আছে তেতিয়া তেওঁৰ ওচৰলৈ গৈ কেইবাবাৰো মাত দিলে যে তেওঁ পিয়াহত অণ্ঠকণ্ঠ শুকাই গৈছে, গতিকে পানী অলপ বিচাৰিছে। কিন্তু শ্ৰমিক মুনি ইমান গভীৰ ধ্যানত আছিল যে পৰীক্ষিত ৰজাক কোনো উত্তৰ দিয়া নাছিল। আৰু পৰীক্ষিত ৰজাও যেতিয়া উত্তৰ নাপালে তেতিয়া খং উঠিল আৰু খং উঠি পেলাই তেওঁ কি কৰিলে, ওচৰতে পৰি থকা মৰা সাপ এডাল আনি পেলাই কি কৈছিলে শ্ৰমিক মুনিৰ ডিঙিত মেৰাই দিলে। আৰু যেতিয়া তেওঁ তাৰ পৰা গুচি আহিল, শৃংগী মুনিয়ে আহি পেলাই কি কৰিলে, মানে শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে আহি দেউতাকৰ ডিঙিত মৰা সাপডাল কি কৈছে আঁৰি থোৱা দেখা পালে। আৰু কাৰ কাৰ্য বুলি কওঁতে এটা সৰু ল'ৰাই ক'লে যে এইটো হৈছে পৰীক্ষিত ৰজা ইয়ালৈ আহিছিল আৰু পৰীক্ষিত ৰজাই ধনুৰ আগেৰে কি কৈছে মৰা সাপডাল তেওঁৰ ডিঙিত আঁৰি দিছে। আৰু তেতিয়া কি কৈছে তেওঁ কৌশিক নদীৰ পাৰলৈ গৈ কৌশিক নদীৰ পানী স্পৰ্শ কৰি পৰীক্ষিতক ব্ৰহ্মশাপ দিলে যে 7 দিনৰ ভিতৰত তেওঁক তক্ষকে দংশন কৰিব। তাৰপিছত দেউতাকে যেতিয়া ধ্যানৰ পৰা কি কৈছে উঠিল বা ধ্যান ভংগ হ'ল, তেওঁ তেতিয়া কি কৰিলে, পুতেকৰ সেই সাপৰ কথা, চন্দ সাপৰ কথা তেওঁ জানিব পাৰি কি কৈছে দূত পঠাই কি কৈছে পৰীক্ষিতে যাতে মুক্তি পাব পাৰে তাৰ কাৰণে তেওঁ 7 দিন 7 ৰাতি ভাগৱত পাঠৰ বা পাঠ শুনাৰ মানে যি উপদেশ দিব লাগে সেই উপদেশ দিলে আৰু তাৰ দ্বাৰাই তেওঁ মুক্তি পাব বুলি কৈ পঠিয়ালে। আৰু সেয়েহে শুকমুনিয়ে পৰীক্ষিত ৰজাক কি কৰিব লগা হ'ল, 7 দিন 7 ৰাতি ভাগৱত পাঠ কৰি শুনাব লগা হ'ল। আৰু সেয়ে কৈছে যে শুকমুনি পৰীক্ষিত ৰাজাত কহিল, গ্ৰীষ্ম গ'ল ঋতু আহি বাৰিষা মিলিল। আৰু শুকমুনিয়ে পৰীক্ষিত ৰজাক বৰ্ষাৰ এটা সুন্দৰ ৰূপ বৰ্ণনা কৰিছে আৰু সেই অধ্যায়টোকে তোমালোকক পঢ়িবলৈ দিছে। আৰু তেওঁ কৈছে যে ইতিমধ্যে গ্ৰীষ্ম ঋতুটো শেষ হৈছে আৰু বাৰিষা ঋতু আহি পাইছে। বিবিধ মণ্ডলে কৰে সূৰ্যৰ প্ৰকাশ, তাৰো ৰশ্মি চিকিমিকি দেখিও আকাশ। আৰু আকাশত যেন এটা সূৰ্যৰ ৰশ্মিয়ে চিকমিকনিৰ সৃষ্টি কৰিছে আৰু চাৰিওফালে কি কৈছে আকাশখনত তেনেকুৱা মানে তীব্ৰ ৰ'দৰ এটা চিকমিকনি দেখিবলৈ পোৱা গৈছে। বহে সৰ্ববায়ু নুশুনয় মাত বোল, গগনক ঢাকি মহা মেঘৰ আন্দোল। আৰু কি হৈছে যেন কি কৈছে বায়ু বলিছে বেগেৰে, বায়ু বলিছে আৰু আকাশখনত কলা মেঘেৰে কি কৈছে উন্দোলাই আনিছে বা মেঘ
মেঘেৰে কলা মেঘেৰে ঢাকি ধৰিছে। ইমান জোৰেৰে বতাহ বলিছে যে কাৰো মাত কোনেও নুশুনে আৰু আকাশখনো যেন কলা মেঘে উন্দোলাই আনিছে বা আকাশক সম্পূৰ্ণ কলা মেঘে ঢাকি ধৰিছে। ঘনে ঘনে দেই ৰাতি বিজুলী চমক, তালৈ তিমিৰি আহি চকুত চমক। আৰু ঘনে ঘনে বিজুলী দেখিবলৈ পোৱা গৈছে আৰু বিজুলীৰ চিকমিকনি আহি পেলাই কি কৈছে চকুত চমক লগাইছে। নাকলীয় চন্দ্ৰ সূৰ্য জ্যোতি তৰাগণ, যেন জীৱ আত্মা শৰীৰতে ভৈলা চন। এনেকুৱা হৈছে যে মানে সম্পূৰ্ণভাৱে আকাশখন মেঘেৰে ঢাকি ধৰিছে আৰু কি হ'ব পৰা নাই, চন্দ্ৰ সূৰ্য বা তৰাগণ মানে তৰা কি কৈছে একোৱেই দেখিবলৈ পোৱা নাই বুলি কৈছে। কি কৈছে তেওঁলোক দেখা দিবই পৰা নাই, মানে সম্পূৰ্ণভাৱে আকাশখন ঢাকি ধৰিছে, মেঘে ঢাকি ধৰিছে। এনেকুৱা লাগিছে যেন জীৱ আত্মা পৰমাত্মাৰ শৰীৰত যেন সম্পূৰ্ণভাৱে লীন গৈছে। 8 মাহ নীলে ৰশ্মি পৃথিৱীৰ সত্ৰ, দুনাই সূৰ্য এৰিদেন্ত বাৰিষা কালত। 8 মাহ দিন কি কৰিছে পৃথিৱীৰ যিমানখিনি জল আছে সকলোবিলাক যেন কি কৈছে শোষণ কৰি নিছে আৰু কি কৰিছিলে তাৰমানে তীব্ৰ ৰ'দ, টান ৰ'দে যেন কি কৈছে পৃথিৱীৰ যিমানখিনি জল আছিল ইতিমধ্যে শোষণ কৰি লৈছে। দুনাই সূৰ্য এৰিদেন্ত বাৰিষা কালত, আৰু সেই যিমানখিনি পানী তেওঁ কি কৈছে শোষণ কৰি ল'লে সেইখিনি যেন বাৰিষা কালত সম্পূৰ্ণভাৱে পৃথিৱীলৈ এৰি দিছে। বিদ্যুৎ সঞ্চাৰে চন্দ্ৰ বতাহে চঞ্চল, নিৰন্তৰে মেঘেগণে বৰশিলে জল। আৰু বিদ্যুৎ সঞ্চাৰে মানে তীব্ৰ বেগেৰে কি হৈছে বতাহ ইফালৰ পৰা সিফাললৈ কি কৈছে চঞ্চল গতিৰে বৈ আছে আৰু লগে লগে একেৰাহে নিৰন্তৰে মানে একেৰাহে মেঘে কি কৰিছে বৰষুণ দিছে। খাল বাম ভৰি ভূমি ভাগৈ বৈ যান, যেন মহামহন্তে দোষিক দিলা দান। আৰু কি কৈছে ইতিমধ্যে বৰষুণৰ পানী ইমানেই বৰষুণ পৰিছে যে কি কৈছে সৰু সৰু কি কৈছে নদ নদীবিলাক কি হৈছে খাল বাম বা মানে কি কৈছে পথৰ কাষত থকা সৰু সৰু খাল আৰু বাম একো চিনিব নোৱাৰা হয় গোটেই কি কৈছে পানীৰে ভৰি পৰিছে আৰু কোনো কোনো ঠাইত কি কৈছে তেনেকৈ মানে ৰাস্তা ঘাট ভাগি জানৰ সৃষ্টি হৈছে। এনেকুৱা লাগিছে যেন কোনোবা মহামহন্তই দুখীয়াক মুক্ত হস্তেৰে দানহে কৰিছে। গ্ৰীষ্মত আছিল শুকাই ৰৌদ্ৰতাপ সহি, বাৰিষা কালত দুনাই পুষ্ট ভৈল মহি। আৰু গ্ৰীষ্মৰ কি কৈছে তীব্ৰ ৰ'দত কি আছিল পৃথিৱীয়ে যেন শুকাই আছিল আৰু সেই ৰ'দৰ তাপ যেন সহ্য কৰি আছিল। আৰু বাৰিষা কালত যেতিয়া কি হৈছে পানী পাইছে তেতিয়া সম্পূৰ্ণভাৱে কি কৰিছে নিজকে সন্তুষ্ট কৰি পানী শোষণ কৰিছে। মহী শব্দৰ অৰ্থ হ'ল পৃথিৱীয়ে শোষণ কৰিছে। তপ উপবাসে দেহা আছিল শুকাই, দুনাই ভোগ ভঞ্জিলাত আপুনি পুষ্টাই। ইমান দিনে যেন 8 দিন তপ উপবাসে তেওঁলোকে তপ কৰিহে আছে, পৃথিৱীয়ে তপ উপবাস কৰিহে আছে। আৰু যেতিয়া কি কৰিছে সন্মুখত যেতিয়া পানী পাইছে সম্পূৰ্ণ নিজকে সন্তুষ্ট কৰি কি কৰিছে সেই ভোগ কৰিছে, মানে পানী তেওঁ কি কৈছে সম্পূৰ্ণকে নিজকে সন্তুষ্ট কৰিছে, পানী পি খাইছে। তপ উপবাসে দেহা আছিল শুকাই, দুনাই ভোগ ভঞ্জিলাত আপুনি পুষ্টাই বুলি কৈছে। আৰু কি কৈছে ইমান দিনে যেন 8 মাহ দিনে তপ আৰু উপবাসতহে কি কৈছিলে পৃথিৱী আছিল, শুকাই আছিল। আৰু যেতিয়া তেওঁৰ সন্মুখত ভোগ আহি পৰিছে তেতিয়া সম্পূৰ্ণ সন্তুষ্ট কৰি হৈ কি কৈছে নিজকে সন্তুষ্ট কৰি পানী পি খাইছে। জুই আঙনি জ্বলৈ বাৰিষা নিশাত, নকৰৈ প্ৰকাশতাত নক্ষত্ৰে সাক্ষাৎ। আৰু যেতিয়া কি কৰিছে একেৰাহে ধৰি লোৱা বৰষুণ পৰি থাকে আৰু অন্ধকাৰ এটি ৰাতিত জোনাকী পৰুৱাই কি কৰিছে পোহৰ বিলাবলৈ অন্ধকাৰত কি পোৱা নাই সুবিধা পোৱা নাই বুলি কৈছে। আৰু কিয়নো বাৰিষা নিশাত ঘন ঘোৰ কি কৈছে এন্ধাৰ ৰাতিটোত
যদিও জোনাকী পৰুৱা ঘূৰি ফুৰিছে তাত কিন্তু পোহৰ নাই বুলি কৈছে। জুই আঙুনি জ্বলৈ বাৰিষা নিশাত নকৰে প্ৰকাশ তাত নক্ষত্ৰে সাক্ষাৎ, কিন্তু পোহৰ বিলাবলৈ পোৱা নাই। জোনাকী পৰুৱাৰো কি কৈছে পোহৰ অকণমানি পোহৰ থাকে বুলি কৈছে। সেই সৰু সৰু পৰুৱাবিলাকেও পোহৰ বিলাবলৈ চেষ্টা কৰে, নিজস্ব তেওঁলোকৰ পোহৰ আছে। যেন কলিযুগে বেদশাস্ত্ৰ হয় চন্ন, প্ৰকাশে পাখণ্ড শুনে তাৰাসে বচন। যেন কলিযুগে মানে কলিযুগত কি হয় বেদশাস্ত্ৰ হৈ চন্ন বুলি কৈছে। তাৰমানে জোনাকী পৰুৱাটোৰ যেনেকৈ নিজস্ব পোহৰ আছে তেনেকৈ বেদশাস্ত্ৰৰো নিজস্ব মহিমা আছে। গতিকে সেই মহিমা কি হয় বাৰিষা কালৰ এন্ধাৰ ৰাতিটোত যেনেকৈ জোনাকী পৰুৱাই পোহৰ বিলাবলৈ কি কৈছে পৰা নাই, কি কৈছে অক্ষম হৈছে, তেনেকৈ বেদশাস্ত্ৰৰ নিজস্ব মহিমা থাকিলেও কি হয় সেই মহিমা যেন কলিযুগত সম্পূৰ্ণভাৱে ধ্বংস হৈছে। আৰু কলিযুগত কি শুনে বুলি কৈছে বেদশাস্ত্ৰৰ কথা নুশুনে, কি শুনে পাষণ্ডজনৰ মুখৰ বচন সকলোৱে কাণ পাতি শুনে বুলি কৈছে। নাদ শুনি মেঘৰ বেঙৰ ৰোল চৰে, গুৰু পাঠ দিলে যেন শিষ্য পাছে ধৰে। কি কৈছে মেঘৰ কি কৈছে গাজনি শুনি, মেঘৰ কি কৈছে গৰ্জন শুনি কি হৈছে বেঙৰ ৰোল, বেঙে মাতিবলৈ ধৰে, তেওঁলোকৰ যেন মাতো বেছি হয়। আৰু এনেকুৱা লাগে দূৰৰ পৰা শুনিলে গুৰুৱে যেন পাঠ দি গৈছে আৰু শিষ্যই যেন লগে লগে আওৰাইহে গৈছে। তোমালোকেও কাণ পাতি শুনিবাচোন বাৰিষা বেংবিলাকে কেনেকৈ মাতে। কি কৈছে আগতে যে মানে শিক্ষকে যে নেওতা পঢ়ায় হয় নাই, ক খ পঢ়ায়, লগে লগে যেন শিষ্যই মাতি যায়, তেনেকুৱা ধৰণৰ কি কৈছে এই বেংবিলাকেও মাত দিলে তেনেকুৱাই লাগে বুলি কৈছে। গুৰুৱে যেন পাঠ দি গৈছে আৰু লগে লগে শিষ্যই আওৰাই গৈছে। বহৈ বিপথে অতি ক্ষুদ্ৰ নদী যত, কৰৈ অকাৰ্য যেন ধনৰ গৰ্ভত। এতিয়া কৈছে যে বাৰিষাৰ যেতিয়া পানী পাইছে তেতিয়া কি হৈছে ক্ষুদ্ৰ নদীবিলাকৰ যেন কি হয় বুলি কৈছে বুকুবিলাক উফন্দি পৰিছে আৰু তেওঁলোকে যেন কি কৰিছে যেনি তেনি বৈ গৈছে, মানুহৰ ঘৰ বাৰী নষ্ট কৰে, ৰাস্তা পদূলি নষ্ট কৰে। গতিকে সেই কথা কি হৈছে ক্ষুদ্ৰ নদীবিলাকে নাভাবে। ইতিমধ্যে 8 মাহ দিন শুকাই আছিল, যেতিয়া নতুনকৈ পানী পাইছে মানুহৰ অকাৰ্য সাধন কৰিবলৈও কুণ্ঠাবোধ কৰা নাই। আৰু সেই ক্ষুদ্ৰ নদীবিলাক কিহৰ লগত তুলনা কৰিছে কৰৈ অকাৰ্য যেন ধনৰ গৰ্ভত। কৈছে যে এজন মানুহে যেতিয়া তেওঁ ধন টকা পইচা থাকে আৰু সেই ধন টকা পইচাৰ অহংকাৰত তেওঁ বেয়া কাম কৰিবলৈও কুণ্ঠাবোধ নকৰে, ঠিক ক্ষুদ্ৰ নদীখনৰ দৰে। ইমান দিনে শুকাই আছিল, কিন্তু নতুন পানী যেতিয়া পালে, বাৰিষাৰ পানী যেতিয়া পালে তেতিয়া মানুহ যেনি তেনি বৈ গৈ মানুহৰ অকাৰ্য সাধন কৰিছে আৰু কি কৰিছে সেই ধনৰ গৰ্ভত কৰা অকাৰ্য সাধন কৰা মানুহজনৰ দৰে। নীলবৰ্ণ সুকোমলৰ তিনে ভৈলচন্ন, ঠাই ঠাই ভূমিক দেখিব কৃষ্ণবৰ্ণ। আৰু মাজে মাজে কি কৈছে ভূমিভাগ সুকোমল কি কৈছে তৃণেৰে সৰু সৰু ঘাঁহেৰে কি কৰিছে আৱৰি ধৰিছে। নীল বৰণীয়া সুকোমল ঘাঁহেৰে, কোমল কোমল ঘাঁহেৰে ঠাইবিলাক কি কৰিছে আৱৰি ধৰিছে। ঠায়ে ঠায়ে ভূমিকত দেখিব কৃষ্ণবৰ্ণ। আৰু বাৰিষাত যেতিয়া কি কৈছে কিছুমান ঠাই শ্যাম বৰণীয়া দেখা যায়, সেই সৰু সৰু শেলাই জাতীয় ঘাঁহবিলাক কেতিয়াবা শ্যাম বৰণীয়া হৈ পৰে। কৰিলে গোৱালি পলুৰঙা থানে থানে, অসংখ্যত বেংচাতা দেখি বিত্তমানে। আৰু গোৱালি মানে এই মাটিৰ পোক কিছুমানে কি কৰে য'ত ত'ত যে থোপ কৰে, মাটিত থোপ কৰা তোমালোকে দেখিছা নহয়, যে তেনেকৈ মাটি কি কৰিছে তুলি পেলাই কি কৈছে কোনো থানে থানে মানে কোনোবা ঠাইত তেনেকৈ ঠায়ে ঠায়ে থোপ কৰিছে। অসংখ্যত আৰু তাৰ উপৰিও বেং ছটা দেখিবলৈ পোৱা যায়। সেমেকা জেগাত তেনেকৈ বেং ছাতিবিলাক তোমালোকে দেখিছা নহয়, সেই সেমেকা যদি বাৰিষাৰ সেই সেমেকা ঠাইবিলাকত বেং ছাতিও দেখিবলৈ পোৱা গৈছে। মুঠতে এটা বৰ্ষাৰ এটা বৰ্ণনা দিছে। কি কৈছে ঠায়ে ঠায়ে কি কৈছে মাটিৰ পোকে
মাটি থোপ কৰা দেখা গৈছে আৰু ঠায়ে ঠায়ে কি কৈছে বেংছাতি অসংখ্য বেংছাতি দেখিবলৈ পোৱা গৈছে। প্ৰকাশে বাৰিষা নানা বৰ্ণে বহুমতী জলৈ ৰাজস্বে যেন পৰম সম্পত্তি। আৰু এনেধৰণে নিজকে বসুমতীয়ে সুন্দৰভাৱে নিজকে কি কৰিছে প্ৰকাশ কৰিছে আৰু এনেকুৱা লাগিছে যেন ৰাজশ্ৰীয়েহে তেওঁ জ্বলি উঠিছে। প্ৰতিটো ঋতুৰ এটা সুন্দৰতা আছে, তেনেকৈ বাৰিষা ঋতুটোৰো কি কৈছে সুন্দৰ বুলি কৈছে মানে কবিয়ে তাক সুন্দৰভাৱে বৰ্ণনা কৰিছে। নানাবিধ বস্ত্ৰে সাজি পাৰি সামৰাজ দণ্ডে ছত্ৰে চানি যেন ৰাজা ভৈলাভাজ। কি কৈছে বাৰিষা ঋতুটো কেনেকুৱা বুলি কৈছে, যেতিয়া বস্ত্ৰ শস্ত্ৰৰে কি কৈছে যেতিয়া ৰজাই বাহিৰলৈ সাজি পাৰি বাহিৰলৈ ওলায় তেনেকৈ যেন বাৰিষা ঋতুটো এটা সুন্দৰ ৰূপেৰে কি কৈছে মানে সমাগত হৈছে বা বাৰিষা ঋতুটোকো কি কৈছে ৰজাৰ লগত সুন্দৰভাৱে সাজি পাৰি ওলোৱা ৰজাৰ লগত কি কৈছে তুলনা কৰিছে। দণ্ডে ছত্ৰে মানে ৰজাই কি কৰিছে যেতিয়া মানে বাহিৰলৈ ওলাই ৰাজপ্ৰসাদৰ পৰা বাহিৰলৈ ওলাই চাৰিওফালে চিপাহী চন্দুৰীয়ে আগুৰি ধৰে, তেওঁক কি কৰিছে ছাতি ধৰি দিয়ে আৰু সুন্দৰ বস্ত্ৰ অলংকাৰে সুশোভিত হৈ পৰে। তেনেকৈ বাৰিষা ঋতুটোকো শংকৰদেৱে তেনেকৈ কি কৰিছে সুন্দৰ বুলি পেলাই কৈছে। বৃষ্টি জল পায়া শস্য কৰে হল ফল দেখি কৃষকৰ মনে মহাকৌতূহল। আৰু যেতিয়া বৃষ্টিৰ জল পাইছে বৰষুণৰ পানী পাইছে শস্যবিলাকো লহপহকৈ বাঢ়ি উঠিছে আৰু লহপহীয়া যিবিলাক শস্য সেইবিলাক দেখি কৃষকৰ মন আনন্দত নধৰা হৈছে। শুকাই পৰে জল পুনু অত্যন্ত আশোষ দ্ৰব্যাধীন নাজানিলে মিলয় মহাদুখ। আৰু যেতিয়া সেই লহপহীয়া কি কৈছে শস্যডৰাৰ পানী শুকাই পৰে তেতিয়া কি কৈছে কৃষকৰ মন দুখত নধৰা হয় আৰু নাজানিলেও মিলয় দুখ দ্ৰব্যাধীন নাজানিলে কি কৈছে মিলয় মহাদুখ। তেওঁলোকৰ কি কৈছে যেতিয়া পুনৰ সেই লহপহীয়া শস্যডৰা কি হয় শুকাই যায় তেওঁলোকৰ মনত কি কৈছে মহা দুখ মিলে বুলি কৈছে। বাৰিষাত নৱ পানী ব্যাপী পায় আহি কৰৈ স্নানপান জলস্থল বাসী বুলি কৈছে। বাৰিষাত নতুন পানী যেতিয়া বিয়পি পৰে সকলোতে বিয়পি পৰে তেতিয়া কি কৰিছে তাত পৃথিৱীৰ কি কৈছে জলবাসী স্থলবাসী সকলোৱে যেন স্নান কৰিছে পান কৰিছে কৈছে আনন্দতে মন নধৰা হৈছে। হৈ সুকুমাৰ মহাৰূপ মনোহৰ হৰি ভক্তি কৰোঁ যেন লোকক সুন্দৰ। কি কৈছে এনেকুৱা দেখা গৈছে যেন মনোহৰ ৰূপ কি কৈছে ধাৰণ কৰিছে। সুকুমাৰ মহাৰূপ মনোহৰ কি কৈছে পৃথিৱী মাতৃয়ে ধাৰণ কৰিছে আৰু এনেকুৱা লাগিছে যেন হৰি ভক্তি কৰে যেন লোকক সুন্দৰ। কি কৈছে মানুহে যেন হৰি ভক্তিত নিজকে নিমজ্জিত ৰাখিছে আৰু সেই অৱস্থাত লোকক সুন্দৰ ৰূপত কি কৈছে দেখাইছে বুলি পেলাই কৈছে। হুয়া নদী সবে সম সংগম সাগৰ কৰিল কল্লোল মহা উৰ্মি ভয়ংকৰ। আৰু যেতিয়া সৰু সৰু নদীবিলাক গৈ পেলাই সাগৰত পৰে নদী গৈ সাগৰত কি কৈছে বুকুত মিলিত হয় তেতিয়া কি হয় তাত ঢৌৰ সৃষ্টি হয় আৰু মহাঢৌৰ সৃষ্টি হয় ওখ ওখ ঢৌৰ সৃষ্টি হয় আৰু শব্দৰ সৃষ্টি হয় বুলি কৈছে। যেন যিটো যোগীৰ নুগুচে কাম কষ্ট বিষয় কপাইলে পুনৰপি হয় ভস্ত। কি কৈছে যেন যিটো যোগীৰ নুগুচে কাম কষ্ট বিষয় কপাইলে পুনৰপি হৈ ভস্ত বুলি কৈছে। এজন যোগীয়ে যেতিয়া তেওঁ মানে তপ উপবাসে যিটো বস্তু বিচাৰে নোপোৱালৈকে তপ উপবাসে কি কৈছে দিন কটায় আৰু যেতিয়া তেওঁৰ সন্মুখত সেই বিচৰা বস্তুটো পায় তেতিয়া তেওঁৰ সম্পূৰ্ণভাৱে তেওঁৰ মানে যিটো মানে যি তপ উপবাসে থকা যিটো চৰিত্ৰ আছিলে চৰিত্ৰৰ গুণ আছিলে সম্পূৰ্ণভাৱে সেই চৰিত্ৰ ভ্ৰষ্ট হৈ পৰে বুলি কৈছে। যদ্যপি মুখলধাৰে মেঘে বৰষিল তথাপি পৰ্বতে পীড়া কিছু নাজানিল যিজনৰ মন ভৈল কৃষ্ণত প্ৰৱেশ তাক যেন লংঘিব নপাৰে দুখ ক্লেশ। এইটো তোমালোকৰ আহে ব্যাখ্যা দিয়ে প্ৰতিবাৰতে দিয়ে বুলিয়ে ক'ব লাগিব, এইটো ভালকৈ চাব লাগিব তোমালোকে। যদ্যপি মুখলধাৰে তাৰমানে যিমানেই পৰ্বতৰ গাত মুখলধাৰে মানে ডাঙৰ ডাঙৰ টোপালেৰে
মেঘে বৰষুণ নিদিয়ক কিয় পৰ্বতে কিন্তু দুখ পাইছোঁ বা কষ্ট অনুভৱ কৰিছোঁ বুলি কেতিয়াও নকয় বুলি কৈছে। তেনেকৈ পৰ্বতে যেনেকৈ দুখ কষ্ট অনুভৱ নকৰে তেনেকৈ যিজনৰ মন কৃষ্ণত প্ৰৱেশ কৰে মানে কৃষ্ণৰ ভক্তিত সকলো সময়তে নিমজ্জিত হৈ থাকে সেইজনক কি কৈছে সংসাৰৰ যি দুখ যন্ত্ৰণা দুখ ক্লেশ সেইবিলাকে স্পৰ্শ কৰিব নোৱাৰে। যি পৰ্বতৰ দৰে পৰ্বতৰ পিঠিত যিমানেই ডাঙৰ ডাঙৰ টোপালেৰে একেৰাহে বৰষুণ নিদিয়ক কিয় পৰ্বতে কিন্তু দুখ যন্ত্ৰণা অনুভৱ নকৰে। তেনেকৈ সংসাৰৰ মানুহে যিজনৰ মন কি হৈছে সকলো সময়তে ভগৱানৰ প্ৰতি ভক্তিত কি হৈছে নিমজ্জিত হৈ থাকে বা কৃষ্ণ ভক্তিত নিমজ্জিত হৈ থাকে সেইজনে সংসাৰৰ দুখ যন্ত্ৰণা বা দুখ ক্লেশ তেওঁ অনুভৱ নকৰে বুলি কৈছে। পঞ্চবৰ্ণে ৰঞ্জিত নিৰ্গুণ ইন্দ্ৰধনু গুণৱন্ত মেঘত প্ৰকাশে পুনু পুনু যেন তিনি গুণময় জগত যতেক নিৰ্গুণ পুৰুষতাকে প্ৰকাশ হৈ প্ৰত্যেক কি কৈছে পঞ্চবৰ্ণে ৰঞ্জিত আমি সাতবৰণীয়া ইন্দ্ৰধনু বুলি পেলাই জানো ৰামধেনু বুলি পেলাই জানো সেই পঞ্চবৰ্ণৰ ইন্দ্ৰধনুৰ কি নাই গুণ নাই বুলি কৈছে। কি হয় গুণৱন্ত হৈছে মেঘ কাৰণ বিপৰীত দিশত মেঘ থাকিব লাগিব তেতিয়াহে ইন্দ্ৰধনু সূৰ্যৰ 5টা বা 7টা ৰশ্মি সেই মেঘত প্ৰতিফলিত হয়। গতিকে সেই সূৰ্যৰ 7টা ৰং অস্তিত্বহীন বুলি কৈছে নিৰ্গুণ বুলি কৈছে আৰু অস্তিত্ব থকা কি কৈছে বস্তুটো হ'ল কি মেঘ আৰু সেই কৈছে যে নিৰ্গুণ ইন্দ্ৰধনু কিহত প্ৰতিফলিত হয় মেঘত প্ৰতিফলিত হয় আৰু বিপৰীত দিশত মেঘ থাকিবই লাগিব আৰু মেঘৰ অবিহনে কি কৈছে ইন্দ্ৰধনুৰ অস্তিত্ব নাই। আৰু তেনেকৈ যেন তিনি গুণময় জগত যতেক নিৰ্গুণ পুৰুষতাত প্ৰকাশে প্ৰত্যেক আৰু জগতৰ যি সত্য ৰজ তম গুণ আছে আৰু সেই তম গুণ কি কৈছে সেই গুণকেইটা পুৰুষৰ অবিহনে অস্তিত্বহীন আৰু সেই সত্য ৰজ তম গুণ কি হয় পুৰুষৰ গাত প্ৰতিফলিত হয় বুলি কৈছে। মানে সত্য ৰজ গুণ কি কৈছে পুৰুষৰ অবিহনে অস্তিত্বহীন। এতিয়া কি হৈছে ইয়াৰ দ্বাৰা বুজাইছে যে ঈশ্বৰ হৈছে নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম তেওঁ আৰু তেওঁকে কাৰ যোগেদি প্ৰকাশ পায় ভকতৰ যোগেদি সেই নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম কি কৈছে আমাৰ আগত কি কৈছে ধৰা দিয়ে বুলি কৈছে। চন্দ্ৰজ্যোতি প্ৰকাশিত যিটো মেঘগণ নজলতো চন্দ্ৰসেহি মেঘে হুয়া চন বুলি কৈছে। চন্দ্ৰজ্যোতি প্ৰকাশিত যিটো মেঘগণ কি কৈছে চন্দ্ৰজ্যোতি নিৰ্মল আকাশত বা শুকুলা মেঘত চন্দ্ৰৰ জ্যোতি প্ৰকাশ চন্দ্ৰ বা সূৰ্যৰ জ্যোতি প্ৰকাশিত হয় আৰু বাৰিষা নিশাত কি কৈছে যেতিয়া কলা মেঘে আকাশখন ঢাকি ধৰে তেতিয়া কিন্তু চন্দ্ৰৰ জ্যোতি সম্পূৰ্ণভাৱে আবদ্ধ হৈ পৰে বুলি কৈছে। চন্দ্ৰৰ নিৰ্মল জ্যোতি কি কৈছে প্ৰকাশ নাপায় বুলি কৈছে। যেন যিটো চৈতন্য প্ৰকাশে অহংকাৰ সেই অহংকাৰে থাকে জ্যোতি জীৱাস্মাৰ আৰু তাৰ লগত তুলনা কৰিছে কি বুলি কৈছে মানুহৰ নিজস্ব এখন হৃদয় আছে বা প্ৰত্যেকজন মানুহৰে বিবেক আছে বুলি কৈছে আৰু কি ভাল কি বেয়া মানুহে বুজি পায় কিন্তু সেই ভাল বেয়াৰ যিটো গুণ বুলি কৈছে যেতিয়া এজন মানুহ অহংকাৰী হৈ উঠে সেই বিবেক সম্পূৰ্ণভাৱে ঢাক খায়। যেনেকৈ চন্দ্ৰৰ নিৰ্মল জ্যোতিকো কি কৈছে কলা মেঘে ঢাকি ধৰে তেনেকৈ কি কৈছে আমাৰ অন্তৰাত্মাকো কি কৈছে অন্তৰাত্মাৰ যিটো বিবেক আমাৰ জ্ঞান সেই বিবেকক অহংকাৰে সম্পূৰ্ণৰূপে ঢাকি নষ্ট কৰি পেলায় বুলি কৈছে। মেঘৰ সম্বাদ মিলে আনন্দ প্ৰচুৰ চালি ধৰি নাচে আহি অনেক ময়ূৰ আৰু মেঘৰ সম্বাদ যেতিয়া কি কৈছে পাইছে সংবাদ যেতিয়া পাইছে আকাশত মেঘ যেতিয়া দেখিছে তেতিয়া ময়ূৰে চালি ধৰি নাচিবলৈ লৈছে। তোমালোকে জানিবা যে মেঘ নেদেখিলে আকাশত কি কৰিছে ময়ূৰে চালি নধৰে বা নানাচে। যেন গৃহবাসী দুখে পৰম তাপিত হৰিত ভকতিক পাইলে শান্ত হৈ আৰু এনেকুৱা লাগিছে যে গৃহবাসীজনে
কি কৈছে নিজৰ ঘৰ সংসাৰী যিজন লোক নানা ধৰণৰ দোষে তেওঁলোকক দোষী থাকে আৰু হৰি ভক্তিৰ কি কৈছে যেতিয়া আশ্ৰয় লয় তেওঁলোকৰ অন্তৰো শান্ত হৈ পৰে বুলি কৈছে। পশু পক্ষী বৃক্ষৰো আনন্দে মগ্ন মন বাৰিষা ঋতুক শ্ৰীক শান্তে ঘন ঘন। পশু পক্ষী বৃক্ষ সকলোৱে যেন আনন্দত মগ্ন হৈ পৰিছে আৰু বাৰিষা ঋতুৰ সৌন্দৰ্যক বাৰে বাৰে চাইছে। পৰ্বতৰ নিজৰৰ নাট শুনি অতি গোপগণে সময়ে উনান্ত কাণ পাতি। আৰু পৰ্বতৰ নিজৰাৰ যিটো চৰচৰণি শব্দ সেইটো গোপ শিশুবিলাকে কাণ পাতি শুনিছে। বৃষ্টি আশৈ দেখি কত গহ্বৰে বসন্ত ফল মূল আনি কতো সমস্তে ভোজন্ত। গোপ বালকবিলাকে যেতিয়া বৃষ্টি কি কৈছে অহা দেখিছে যে গোপ বালকবিলাকেতো গৰু ৰখিবলৈ যায়, গতিকে তেওঁলোকে যেতিয়া মানে বৃষ্টি অহা দেখিছে তেওঁলোকে নানা ধৰণৰ ফল মূল সংগ্ৰহ কৰি গুহাত সোমাই তাৰ ভিতৰতে আনন্দ মনেৰে খাইছে। ফল মূল আনি কতো সমস্তে ভোজন্ত, সকলোৱে ফল মূল আনি খাইছে। গোপগণে সম লগাই হাস পৰিহাস কতো ক্ৰিয়া কৰি আতি পাৱন্ত প্ৰয়াস। আৰু গোপসকলে কি কৰিছে নানা ধৰণৰ হাঁহি ধেমালিৰে আৰু খেল ধেমালিৰ মাজেৰে নানা ধৰণৰ কি কৈছে খেল ধেমালিৰ মাজেৰে আনন্দ পাইছে। জলৰ নিকটে গৈ পবিত্ৰ শিলাত কৌতূহলে ভোজন কৰন্ত দধি ভাত। আৰু কোনোবাই জলৰ কাষত গৈ কোনোবা নদীৰ কাষত গৈ পেলাই পবিত্ৰ শিলাত বহি তেওঁলোকে দধি ভাত খাইছে। পায়স বুলি ধৰা গাখীৰেৰে বনোৱা কি কৈছে ভাত খাইছে, তৈয়াৰ কৰা দধি ভাত খাইছে। প্ৰশংসত কৃষ্ণে বাৰিষা শ্ৰীক চাই উপকাৰী পানীৰ ইহাতৰ পৰে নাই। কি কৈছে প্ৰশংসত আৰু কৃষ্ণই কি কৈছে বাৰিষাৰ ঋতুৰ যিটো সুন্দৰতা সেই সুন্দৰ শ্ৰীক চাই কি কৈছে প্ৰশংসা কৰিছে বুলি কৈছে। এহিমতে ক্ৰিয়াত দিব সজাই বৈ জানতে কৃষ্ণক গোষ্ঠক আগত ধেনুলৈ। আৰু কি কৈছে এনে ধৰণে খেল ধেমালিৰ মাজেৰে কি হয় বাৰিষা ঋতুটো গুচি যায় আৰু কৃষ্ণই গাই গৰু কি কৈছে আগত লৈ খেদি খেদি কি কৰিছে আগবাঢ়ি গৈছে।